চেনেলটো চাব, সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। লাভ ইউ অল। বোলে মুকুন্দ মুৰাৰী এনেকুৱা চেনেল নেচাই নোৱাৰি। নমস্কাৰ স্যাৰ, আপুনি আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনাক এটা ইণ্টাৰভিউ ল'বলৈ আছে। আপুনি প্ৰথমতে কওকচোন বাৰু, বজাৰত যে ইমান জুই লাগিছে তাত আপুনি কি কৰিব? জুই লাগিলেতো পানী মাৰিব লাগিব ন? স্যাৰ, আপুনি ভুল বুজিছে। মই আপোনাক সেইটো বুজাবলৈ যোৱা নাই। বজাৰত যে জুই চাই দাম, আপুনি তাৰ বিষয়ত কি ক'ব? জুই আৰু চাই বজাৰত কোনে বেচিছে? স্যাৰ, আপুনি ভুল বুজিছে। মই আপোনাক সেইটো বুজাবলৈ যোৱা নাই। বজাৰত যে বস্তু ইমান যে দাম বাঢ়িছে তাত আপুনি কি ক'ব? এতিয়াতো আপোনালোকে বস্তুবিলাকৰ দাম বঢ়াটো দেখিছে। মানুহবিলাকে যিটো হাৰত বস্তুবিলাক খাইছে, বস্তুবিলাক নাটনি হৈছে। গতিকে বস্তু খালেতো দাম বাঢ়িবই ন? খাবতো লাগিবই। নোখোৱা নোবোৱাকে ৰাইজটো মৰি যাব নোৱাৰে। আপোনালোকে মানে সেইটো কাৰণে দাম বঢ়াইছে হয়নে? নিমিত্ত এটা কিমান প্ৰশ্ন সুধিছে? দিব লাগিবই। বজাৰত ক'লা বেপাৰীয়ে দাদাগিৰি দেখুৱাই বস্তু ৰেট বঢ়াইছে। আপোনালোকে তাত কি কৰিছে? ক'লা বেপাৰীবিলাক ধৰি ধৰি জেলত ভৰাই মাহ পেটত নতুনকৈ বগা বেপাৰী এপইণ্টমেণ্ট দিব লাগিব।